চেনেলৰ ছেকেণ্ড ব্লগৰে আপোনালোকক স্বাগতম আৰু বলক আজি এটা ইণ্টাৰেষ্টিং বস্তু চাবলৈ যাই আছোঁ বলক যাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব যি জাগালৈ যাব ওলাইছোঁ সেই জাগা এতিয়া পামেই আৰু সেইবাবে এটা মজা ৰিলেক্সিং জেগা পাইছোঁ গাইজ ইয়াত কি গাড়ী মটৰৰ নাই আৱাজ আপোনালোকে দেখিবলৈ পাই আছে সুদাক গছ গছনিয়ে আৰু অলপমান টাইম আপোনালোকে মনে মনে থাকক কি ফিল লাগে আপোনালোকে মন কৰিব গাইজ কেনে লাগিল কি মজা শান্তিৰ পৰিৱেশ আৰু আমি জেগাটোলৈ যাওঁ বলক সেইটো আমাৰ ঘৰ আপোনালোকক জুম কৰাই দেখাই দিছোঁ আৰু এইখন পথাৰ পাৰ হ'লে কাৰণ ইয়াত পানী হৈছে সেইবাবে আমি পানী পাৰ হৈ অহা নাই আপোনালোকে দেখুৱাই দিছোঁ পূৰা এইখিনি আমি ঘূৰি আহিছোঁ এইখনে আমাৰ গাঁও আপোনালোক জুম কৰি ৰখাই দিছোঁ আৰু এই পিছফালে আমাৰ খাল নহয় বিল বুলি কয় পূৰা আমাৰ ককাহঁতে একবাৰ সিঁচিছিলে খালটোত বহুত মাছ পাইছে সেইবাবে দেখালোঁ আৰু যদি কেতিয়াবালৈকে সিঁচে আপোনালোকক ভ্লগ বনাই দেখুৱাম বলক আমি জেগাটো যাই পামেই সেইভাগে আছে আমি যোনভাগে যাব সুধিছোঁ এইটো ৰাস্তাতে যাব লাগিব বলক আমি আহি গ'লোঁ যোনখিনি জেগা আপোনালোকক দেখুৱাব সুধিছিলোঁ বৰ্তমান আমি দিন যাব লাগিব গাইজ এতিয়া আমি আহি পালোঁ আপোনালোক দেখুৱাম বহুত পুৰণি দলং হয় আমাৰ দেউতাৰ দিনৰে আপোনালোক দেখুৱাম বহুত জংঘল চাই যাওক আপোনালোকক দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ এই ভাঙি গৈছে অলপমান ভাঙি গ'ল তো গাইজ আপোনালোকে চাওক মজা কি মজা গাইজ পানী আপোনালোক দলংখনৰ প্ৰায় 40-42 বছৰমান হৈছে আপোনালোকে দেখিবলৈ পাইছে এয়া পূৰা নদীৰ আৰু এইখন হ'ল নতুন দলং এইটো হ'ল নদী আৰু এইটো হ'ল নতুনখন এইখন হ'ল পুৰণি আমাৰ দেউতাহঁতৰ দিনতে বোলে বনাইছিল এই আপোনালোক দেখুৱাই দিছোঁ চাওক গাইজ সেইবাবে এই ভিডিঅ'টো বনাইছিলোঁ আৰু ইয়াত চাওক মজা লাগে আৰু আপোনালোকে এইবাৰে কি প্ৰাকৃতিক পৰিৱেশ এই আপোনালোকে দেখিবলৈ পায় নজাৰা দেখাব আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব এতিয়া আমি ওপৰখনত যাম এয়া এখন ওপৰৰ নতুন দলংখন আপোনালোক পুৰণিখন দেখুৱালোঁ এয়া আপোনালোকে দেখিবলৈ পাই আছে এইটো ৰিবুল দাদা এতিয়া অলপমান বইল খেলা চাব এয়া যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব